নমস্কাৰ আজি মই নৱম শ্ৰেণীৰ ইতিহাস খণ্ডৰ তৃতীয় অধ্যায়টোৰ থুলমূল আলোচনা আগবঢ়াৰ লগতে অনুশীলনীৰ প্ৰশ্নসমূহ আগবঢ়াম। নৱম শ্ৰেণীৰ তৃতীয় অধ্যায়টোৰ নাম হৈছে মোৱামৰীয়া গণবিদ্ৰোহ আৰু ইয়াৰ মূল আলোচ্য বিষয়সমূহ হৈছে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ, মোৱামৰীয়া বিদ্ৰোহৰ ঘটনা প্ৰবাহ, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল, কেপ্টেইন ৱেলছৰ অসম দেশৰ বিৱৰণ। মোৱামৰীয়া বিদ্ৰোহ হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ। আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হোৱা এই বিদ্ৰোহে প্ৰায় ৩৫ বছৰ কাল ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ ৩৫ বছৰ কালজুৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক আকাশ আৱৰি আছিল আৰু এই বিদ্ৰোহৰ অন্ত পৰিছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। এতিয়া চাওঁ আহক এই পাঠটোৰ মূল টপিক কেইটা কি। প্ৰথমতে মোৱামৰীয়াসকলৰ পৰিচয় দিয়া আছে পাঠটোত, তাৰ পাছতে দিছে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ, ক আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন, খ আৰ্থ সামাজিক কাৰণ। ইয়াৰ উপৰি ইয়াত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি, মোৱামৰীয়া বিদ্ৰোহৰ ঘটনা প্ৰবাহ, দ্বিতীয় বিদ্ৰোহ, তৃতীয় বিদ্ৰোহ, ইংৰাজৰ আক্ৰমণ, গুৱাহাটী অধিকাৰ, চতুৰ্থ বিদ্ৰোহ আৰু মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল সম্পৰ্কে দিয়া আছে, ৰাজনৈতিক ফলাফল আৰু আছে আৰ্থ সামাজিক ফলাফল, মটক ৰাজ্য সৃষ্টি ইত্যাদি। তাৰপিছত আছে কেপ্টেইন ৱেলছৰ অসম দেশৰ বিৱৰণ। এইখিনি গোটেইখিনি এই পাঠটিত আগবঢ়োৱা হৈছে। ইয়াত ধুনীয়াকৈ দিয়া আছে কেনেকৈ মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ সূচনা হৈছিল, কিদৰে বিদ্ৰোহৰ অন্ত পৰিছিল, ইংৰাজসকলে কেনেকৈ আক্ৰমণ কৰিছিল, এইখিনি গোটেইখিনি দিয়া আছে। গতিকে এতিয়া মই এইখিনি ব্যাখ্যা নকৰি মই মাত্ৰ অনুশীলনীৰ প্ৰশ্নখিনিহে আগবঢ়াব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ। অনুশীলনীৰ অন্তৰ্ভুক্ত প্ৰথম প্ৰশ্নটো হৈছে মায়ামৰা কি? উত্তৰটো হৈছে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম, ই কাল সংহতিৰ অন্তৰ্ভুক্ত। দ্বিতীয় প্ৰশ্নটো হৈছে সত্ৰ বুলিলে কি বুজা? সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। ৩ নম্বৰ প্ৰশ্নটো হৈছে সংহতি কি? শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰে শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে সত্ৰসমূহৰ যি ভাগৰ সৃষ্টি হৈছিল তাকে সংহতি বোলা হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰটো হৈছে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। ৫ নম্বৰ প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? ইয়াৰ উত্তৰটো হৈছে কমলেশ্বৰ সিংহৰ দিনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? উত্তৰটো হৈছে চুহুংমুঙে প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়। ৭ নম্বৰ প্ৰশ্নটো হৈছে চুৰাম্ফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? চুৰাম্ফা ভগা ৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে চতুৰ্ভুজদেৱ মহন্তক অপমান কৰা হৈছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি? আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হৈছে সোমদেউ। ১০ নম্বৰ প্ৰশ্নটো হৈছে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। ১২ নম্বৰ প্ৰশ্নটো হৈছে কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? কৃষ্ণৰাম ভট্টাচাৰ্য আছিল এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত যাৰ ওচৰত ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই শৰণ লৈছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই গা কৰি উঠিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। গাগিনী কোন? গাগিনী হ'ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। ১৫ নম্বৰ প্ৰশ্নটো হৈছে মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? উত্তৰটো হৈছে মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল। ১৬ নম্বৰ প্ৰশ্নটো হৈছে কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? কেপ্টেইন ৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ অসমত আছিল। ১৭ প্ৰশ্নটো হৈছে অসমৰ ক'ত লোণ উৎপাদন হৈছিল? অসমৰ শদিয়া আৰু নগাপাহাৰত লোণ উৎপাদন হৈছিল। ১৮ নম্বৰ অৰ্থাৎ লাষ্ট প্ৰশ্নটো হৈছে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? ইয়াৰ উত্তৰটো হৈছে লোণ বৰ দামী বস্তু আছিল, সেইকাৰণে সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল। গতিকে বন্ধুসকল আজি অনুশীলনীৰ
অতি চমু প্ৰশ্নখিনি ইমানখিনিয়ে আছিল। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।